হেল্ল' এভৰিৱান আৰু এয়া 24 ছেপ্টেম্বৰ মৰ্ণিং 3টা বাজিছে আৰু আমি এতিয়া আছোঁ সোণপয়াক এয়া পাই গ'লোহি আৰু এয়া তলতে সকলোখিনি বস্তু পায় যেনেধৰণৰ ৰেইনকোট জোতা যিখিনি প্ৰয়োজনীয় সামগ্ৰী সকলোখিনি তলতে পোৱা যায় তো সেইবোৰ তাৰ পৰা ল'ব পাৰিব আপোনালোকে আহি পেলাই তো তাৰ পৰা লৈ পেলাই আমি লাহে লাহে খোজ ল'বলৈ লৈছোঁ আৰু কলৈ গৈছোঁ জানেনে সোণপয়াকৰ পৰা অকণমান খোজকাঢ়ি আহিছোঁ গৌৰীকুণ্ডলৈ বুলি গাড়ী অকণমান আগত থাকে যিহেতু আৰু এইবোৰ গাড়ীত আমি আকৌ গৌৰীকুণ্ডলৈ যাব লাগিব অকণমান আমাৰ গাড়ীখনে আনি সোণপয়াখন নমাই দিলে আৰু আমি এয়া গৌৰীকুণ্ডৰ কাৰণে ইয়াত গাড়ী আছে গাড়ীত আমি যাম আৰু ইয়াৰ গাড়ীবোৰৰ ভাড়া এনেকৈ মানে 50 টকাকৈ লয় প্ৰতিজনৰ আৰু বহুত যাত্ৰী জানেনে একদম গাড়ী লাইন হৈ থাকে কিন্তু এখনো গাড়ী তেনেকৈ খালী পোৱা নাযায় পটকতে বহুত ভিৰ হৈ যায় গাড়ীবোৰ বহুত যাত্ৰী মানে মহাদেৱৰ ওচৰলৈ যে কিমান প্ৰতিদিনে হাজাৰ হাজাৰ মানুহ গৈ থাকে ন লাখ বুলিয়ে ক'ব লাগিব কিমান কষ্ট কৰি যে যায় সঁচাকৈ ভক্তি মনত থাকিলে বহুত কষ্ট কৰি হ'লেও মানে ভগৱানক বিচাৰি পাব আৰু আমি সেইকাৰণে আহিলোঁ আৰু এই যাত্ৰাটো সঁচাকৈ মানে য়াদগাৰ বুলি ক'ব লাগিব জীৱনত সদায় মনত থাকিব আৰু অহাৰ পিছৰে পৰা সদায় মনতেই পৰি থাকে পৰিৱেশটো যে প্ৰাকৃতিক পৰিৱেশসমূহ কিমান যে ভাল লগা মানে সঁচাকৈ মন মুহি পেলাই একদম আৰু আহি এনেকৈ দেখিছনে আৰু 3 কিলোমিটাৰমান আহিছোঁহে বহুত বেছি ভাগৰ লাগি গৈছে ৰখি পেলাই অকণমান পানী খাইছোঁ হে ভগৱান লৈ যাবা আৰু মহাদেৱ আৰু বহুত ওপৰত যাবলৈ আছে এতিয়া মাত্ৰ 8টা বাজিছে তলৰ পাইছোঁ মোৰ একদম ভাগৰত একেবাৰে অৱস্থা বেয়া হৈ গৈছে 3 কিলোমিটাৰ আহোঁতে ভাবিব মানে পৰাই নাই যে আৰু ইমানখিনি যাব পাৰিম 22 কিলোমিটাৰ তো ভগৱানে তেনেকৈয়ে লৈ গ'ল বাৰু বিশ্বাসেই হোৱা নাই যেতিয়া তাৰ পাইছোঁগৈ একদম বিশ্বাস হোৱা নাই মোৰ যে মই পালোঁহি মানে মোৰ ভৰিয়ে কাম নকৰা হৈ গৈছিলে একদম সঁচা কথা ক'বলৈ গ'লে আৰু পৰিৱেশটোৰ চাওকচোন ভাই চাইকেল লৈ আহিছে মহাদেৱৰ ওচৰলৈ कहाँ से आए हो भाई बुढ़ाना मुजफ्फरनगर उत्तर प्रदेश আৰু আহি 6-7 কিলোমিটাৰমান ট্ৰেক পাৰ কৰিছোঁ বহুত বেছি ভাগৰ লাগিছে আৰু এইখিনিৰ পৰা দেখিলে মনটো একদম ভৰি যায় ওপৰেদি হেলিকপ্টাৰ চলি আছে মহাদেৱ আহি আছোঁ সঁচাকৈ স্বৰ্গ হয় স্বৰ্গলৈ যাবলৈতো কষ্ট কৰিবই লাগিব Oh my God আৰু ফাইনেলি মোৰ কাৰণে সপোন লাগি থকা এটা অনুভৱ আজি ফাইনেলি পাই গ'লোঁ ভগৱানক ওচৰতে কাষতে সদায় সপোনত দেখিছিলোঁ সদায় ভাবিছিলোঁ যাম কেতিয়া যাব পাম আৰু ভগৱানে মাতিবনে নামাতে কিন্তু সঁচাকৈ আজি আহি পাই গ'লোঁ মহাদেৱে মাতিলে অৱশেষত আৰু এইটো যে ভিডিঅ'সমূহ আছে এতিয়া অলপ অনুভৱ হৈছে আৰু এয়া হৈছে ৰাতিৰ পৰিৱেশ আৰু মোৰ আচলতে গোটেইখিনি ভিডিঅ' গোটেইখিনি ক্লিপ A to Z এফালৰ পৰা প্ৰতিটো মমেণ্টৰে ৰাখিছিলোঁ কিন্তু ইয়াত অলপ থুলমূলকৈ দিছোঁ বাৰু নেক্সট ভিডিঅ'ত গোটেইখিনি পাব আৰু গোটেইখিনি দেখাবলৈ চেষ্টা কৰিম তো আজিৰ কাৰণে ইমানখিনি আছিলে